এই কথাটো মানুহে কয় ন, জিন্দগী না মিলেগা দুবাৰা, যি কৰিব লগা আছে ইয়াতেই কৰি লোৱা, 4 দিনৰ জিন্দগী, যি কৰিব লগা আছে মুঠতে ইয়াতেই কৰি লোৱা, ফুটি ফাটা এনজয়। সূৰা ফাতিৰ আয়াত নম্বৰ 37 কি কৈছে আল্লাহে? জাহান্নামীবোৰক জাহান্নামত যেতিয়া নিক্ষেপ কৰা হ'ব ন, তেতিয়া চিঞৰি চিঞৰি সেইসকল জাহান্নামীয়ে ক'ব, হে আল্লাহ এবাৰ চান্স দিয়া, এবাৰ মাত্ৰ মোক চান্স দিয়া, এই জাহান্নামৰ পৰা উলিয়াই দিয়া, আমি সৎকৰ্ম কৰিম, আমি ভাল ভাল কাম কৰিম, মাত্ৰ এবাৰ এই জাহান্নামৰ পৰা উলিয়াই দিয়া। সেই আল্লাহৰ ফালৰ পৰা উত্তৰ কি আহিব আপোনালোকে জানে? এটা চান্সটো দিছিলোঁ ন তোমালোকক, আমাৰ পৈগাম্বৰ অহা নাছিল তোমাৰ ওচৰত সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, চান্সটো পাইছিলা ন? এইটো টাইমত তুমি কৰিব ইচ্ছা কৰিলে কৰিব পাৰিলা হয়, ভাল ভাল আমলবোৰ কৰিব ইচ্ছা কৰিলে কৰিব পাৰিলা হয়। গতিকে তোমালোকে শাস্তিৰ সোৱাদ লোৱা, কাৰণ জালিমসকলৰ বাবে কোনো সহায়কাৰী নাই। মানিছোঁ ভাইসকল, এই জিন্দগীটো এবাৰৰ কাৰণে, তো আপোনালোকে এনজয় কৰিব, ইয়াতে যিমান পাৰে আপোনালোকে মন চাহি কাম কৰিব, কিন্তু